হাত তুলে এটা মাৰি দিয়ক এইটো হ'ল কাহিনী মানে স্যার ইউপিপিএল হিসাবে কেনেকা আছে এতিয়া আমাৰ ইউপিপিএল হিচাপে ভাল বিপিএফ একোই কৰা নাই আৰু বিপিএফ কি ভাল হ'ব 7 মাহ একোই কৰা নাই 17 বছৰ একোই কৰা নাই আমাৰ ইউপিপিএল ভাল আমাৰ 5 বছৰত শান্তি দিছে আমাৰ সুপাৰ 50 জৰিয়তে শিক্ষিত ল'ৰা ছোৱালী বনাইছে বিপিএফ একোই কৰা নাই আৰু স্যার মানুহবিলাক যে কৈ আছে বিপিএফ ভাঙি যাব ইউপিপিএলে চৰকাৰত ৰিটাৰ্ণ এইটো ৰাইট কাৰণ হ'ল 125 ছেকশ্যনটা ইমপ্লিমেণ্ট কৰিব কৰিলে আল্টিমেটলি আমাৰ এই বিপিএফ গভৰ্ণমেণ্টখন ভাঙি যাব ভাঙি যোৱাৰ পিছত আমাৰ ইণ্টাৰিয়াম গভৰ্ণমেণ্ট দিব আমাৰ ইউপিপিএলে ইণ্টাৰিয়াম গভৰ্ণমেণ্ট দিব ইণ্টাৰিয়াম গভৰ্ণমেণ্ট পিছত আমাৰ 125 ছেকশ্যনটা ইমপ্লিমেণ্ট কৰিব কৰাৰ পিছত 1-1.5 বছৰ পিছত ইলেকশ্যন হ'ব ইলেকশ্যনত আমাৰ ইউপিপিএলৰ জয় হ'ব আৰু এতিয়া ইলেকশ্যনৰ কাৰণে কেনেকা ৰেডি স্যার ইউপিপিএল আমাৰ ইউপিপিএল জোৰদাৰ আমাৰ ইউপিপিএল এনেকুৱা জোৰদাৰ যে একে ভাঙি চাঙি লোক একদম ওলাই আহিছে কোনো ভয় ডৰ কৰা নাই কিন্তু বিপিএফৰ ফালৰ পৰা কৈ আছে যে ইউপিপিএলৰ মিটিঙত গ'লে তেওঁলোকে অৰুণোদয় কাটি দিব ঘৰ কাটি দিব তো এনেকুৱা এটা অভিযোগ আহি আছে কিন্তু এই এনেকুৱা কৰাটো ভাল নহয় কাৰণ আমাৰ ইউপিপিএলে দলে বলে যোগদান কৰি আছে দলে বলে আমাৰ বিপিএফৰ পৰা ইউপিপিএলত যোগদান কৰি আছে সকলে কৰি আছে আৰু আগন্তুক দিনে আমি ৰঞ্জিত বসুমতাৰীক জয়যুক্ত কৰাম এইটো একদম খাটাং আৰু জিতাটো একদম খাটাং হৈ গৈছে বৰ্তমান बिथांखौबो आङो गोबां हामलायनायजों लोगोसे बिथांखौ आङो मा होनो बिथांखौहाय आङो हामलायनानै आङो नाजावनानै लायो आरो बेजों लोगोसे जोंनि आदै किटेन राय बेबो ब्लकनि इएम एजिकिउटिभ आरो बिथांखौबो आङो बे समावहाय हामलायनाय दा दिनैनि बिसेस दा दिनैहाय दिनैनि बे बेखौहाय जोंनि नैबे इलेक्सन पार्पसावहाय जे मा जादों मा जायाखै गोजौ गाहाय गासैखौबो जोंनोहाय आरो बेबायदिनो जोंनि थाखोमानाय बुस्थुफोरखौबो बिथाङा जोंनो खोन्थागोन आरो बिनि खोथाखौ लानानै जोंनि गोसोआव जों लानानै जाहाथे जोंबो बे खामानिखौ बाहायनो हायो बिदि बुंनानै बिथांखौ बे समावहाय आङो गावनि बिबुंथिखौ लाखिनो थाखाय खावलायनाय जाबाय নমস্কাৰ আমি আহিলোঁ বে হাস্যা মানুষ বুঝবে হাস্যা মানুষ মই কিছু ভাষাত কওঁ ইসে বড় ইসে পানি ইসে কারণ মাঙ্গল দিয়ার কারণটা হল আমার প্রমোদ কারণ লগত অমিত শাহ যেটা থাকে তার লগত এটা ভাল সম্পর্ক এতিয়া যদি মানে প্রমোদ শাহ যদি মানে ঠিক হয় তেনেহ'লে আরও সম্পর্কটো ভাল হৈ যাব আৰু এই সম্পৰ্কটো সমস্ত বিশ্ব শৰ্মা সহ্য কৰিব পৰা নাই সেইকাৰণে সেই বিজেপিৰ মানুহবিলাকে নাঙলত তো সেইকাৰণে যিয়ে নহওক আমালোকে বহুত দুখ পাইছোঁ আপোনালোকে দুখ পাইছে না আপোনালোকে আমাৰ এটা লিডাৰ এটা কৰ্মী আপোনালোকে বহুত কষ্ট কৰিছে এই কষ্টৰ ফল হাগ্ৰামা মানে পাই আছে তো যিয়ে নহওক যে আগন্তুক 9 তাৰিখ আমাৰ MLA ইলেকশ্যন এই 9 তাৰিখত আপোনালোকে PFC ভোট দি আৰু কেণ্ডিডেট কোন জানে না রঞ্জিত বসুমতারী তেরেঙ্গা তের জয়যুক্ত করছে এতে আমি শোনা পাই আছো যে বিপিএফেও মেম্বারেও বলে মানে দম দিয়ে আছে কিছুমান যে যদি মিটিংত যায় ইউপিপিএল মিটিংত যায় হয় না ঘর কাটি আরে দিয়া বস্তু কাটে ওই কাটার কাজ হ্যাঁ ওই কাটার কাজ এনেকৈ কথা ক'লে হ'ব নাকি আর যদি কাটে এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম কেতিয়াও মানে কি কৰিব নোৱাৰিম তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু
যিসকলৰ এতিয়াও অৰুণোদয় অহা নাই, এটা কথা মনত ৰাখিব, যিসকলৰ এতিয়াও কিছুমানৰ কাটিছে মানে অৰুণোদয় অহা নাই, তো এইবিলাক কি হ'ব যে আমাৰ MLA-টো জিতিব না, আমাৰ মানে MLA জিতিব ৰঞ্জিত বসুমতাৰী, সেই কাটাবিলাকো আমি ফুল পেজত দিব পাৰিম, কাৰণ তেওঁৰ হাত দি হ'ব। সেই যদি আমাৰ মানুহবিলাকক আমি সকলোৱে সম্পূৰ্ণভাৱে দিব পাৰিম, সেইটো চিন্তা কৰিব নালাগে, ঘৰ কাটিলেও আমি সম্পূৰ্ণভাৱে দিব পাৰিম। সেইকাৰণত BPF যদি এনেকৈ কিবা দম দেয়, এটা কথাই কৈ দিব যে আমি শান্তিত বিচাৰোঁ, আমি শান্তিত থাকিবলৈ বিচাৰোঁ, আমি অশান্তি নিবিচাৰোঁ। আমি 7 মাহ হৈছে হাগ্ৰামা চৰকাৰ, 7 মাহ হওঁতে কি গণ্ডগোল হ'ল আপোনালোকে ছ'চিয়েল মিডিয়াত পাইছে। হা, কাৰিগাঁৱতে যে আদিবাসীৰ লগত বড়োৰ কি গণ্ডগোল, জুই জ্বলাই দিল। হা, কোকৰাঝাৰৰ মছজিদত কাজিয়া লগাই দিল, মছজিদ ভাঙি আৰম্ভ হ'ল। হা, এতিয়া মুছলিমৰ লগত কাজিয়া লগাই দিল। এনেকুৱা মানে আমি 5 বছৰ, যোৱা 5 বছৰ প্ৰমোদ বড়ো চৰকাৰৰ সময়ত কেতিয়াও ইয়াতে আৰ্মি ফ্লেগ মাৰ্চ কৰা নাই, কিন্তু এই 7 মাহৰ ভিতৰত আৰ্মি পৰ্যন্ত আহি নেটৱৰ্ক মানে আমাৰ ইণ্টাৰনেট বন্ধ কৰি দিছে, হয় না? ইণ্টাৰনেট পাইছে এই গণ্ডগোলত, কাৰণ এই ইণ্টাৰনেট বন্ধ কৰি দিছে। এইটো কিমান এটা বেয়া কথা, এই কথাটো হল ৱৰ্ল্ডে জানিছে, ইমান এটা লাজৰ কথা। সম্পূৰ্ণ পৃথিৱীয়ে জানিছে যে বড়োলেণ্ডত এই 7 মাহ ধৰি হাগ্ৰামা চৰকাৰ আহি ইণ্টাৰনেট কাটা খাইছে 3 দিন। হ্যাঁ, আমার প্রমোদ বড়ে 5 বছর সরকার করছে, না কোনো গণ্ডগোল, না কোনো ইন্টারনেট কাটা, না কোনো ঝগড়া ঝাঁটি, খাই কাজে এক নাই। হ্যাঁ, আমি শান্তি থাকিব পাৰিছোঁ। তো এইটো কথা মনত ৰাখিব। আৰু এটা কথা মনত ৰাখিব, যদি আমাৰ MLA জিতাব পাৰোঁ, BPF-ৰ কিন্তু আর 4 মাহ আগু আছে। এটা সকলে একজোট হৈ থাকো, 4 মাহ পিছত এই হাগ্ৰামা সরকার আনিব। যেতিয়া হাগ্ৰামা সরকার না থাকে, BPF সরকার না থাকে, কিয় না থাকে এইটো কাহিনী আছে। আপোনালোকে জানে কিয় না থাকে? জানে ভাইজন? আপনি জানে? নাজানে না? না থাকার কারণটো হল যে আমার BTR রেকর্ডত 125 সেকশন এটা আছে, যেটো ইমপ্লিমেন্ট কৰিব লাগে। এইটো মানে সেন্ট্রাল গভর্নমেন্ট ইমপ্লিমেন্ট করা নাই। সেন্ট্রাল গভর্নমেন্ট ইমপ্লিমেন্ট না করার কারণে এতিয়া আমার 3জন MP হল না, এটা জয়ন্ত বসুমতাৰী MP, এটা রণগোড়া নার্জারি MP আৰু প্রমোদ বড়ো MP। এই 3জনে যাই আমার মানে সংসদত, দিল্লী সংসদত মানে কব যে আমার BTR রেকর্ডত 125 সেকশনটো ইমপ্লিমেন্ট কৰিব লাগে। এতিয়া 125 সেকশন মানে কি, আমার এতিয়া 40টা সমষ্টি, এটা যেতিয়া 125 সেকশন ইমপ্লিমেন্ট হ'ব, তেতিয়া 60টা সমষ্টি হ'ব। 60টা সমষ্টি হলে কি হ'ব, সেইটো কাৰ্যকৰী কৰিব লাগিব না। কাৰ্যকৰী কৰিব গ'লে কি কৰিব, এই হাগ্ৰামা চৰকাৰখন সেন্ট্রাল গভর্নমেন্ট ভাঙি দিব, যে আপোনালোকক এতিয়া 125 সেকশন হ'ব, আপোনালোকৰ চৰকাৰ আর নহ'ব, আপোনালোকে গুচি যাব। তো গুচি যাওয়ার পিছত প্রমোদ বড়ো মানে BTR রেকর্ডত যাই যি সিগনেচার করছিল, যেনেকুৱা প্রমোদ বড়ো কৰিছিল, ফেৰেঙ্গা কৰিছিল, চাউৰাইগুড়া কৰিছিল, এই 3জনক মিলি এটা ইন্টারিয়াম গভর্নমেন্ট বনাই দিব 1.5 বছৰৰ কাৰণে। এই প্রমোদ বড়ো চিফ হ'ব। এই ইন্টারিয়াম গভর্নমেন্টখন সেই যে 60টা সমষ্টি হ'ব, বাউণ্ডাৰীবিলাক ঠিক কৰিব লাগিব, কেনেকৈ বাউণ্ডাৰী ল'ব, এইবিলাক ঠিক ঠাক কৰাৰ কাৰণে ইন্টারিয়াম গভর্নমেন্ট 1.5 বছৰ থাকিব। কাই চিফ হ'ব? প্রমোদ বড়ো, আমার UPPL সরকার চিফ হ'ব। চিফ হৈ এইটো একদম পুরা মেকানিজম কৰিব, 60টা সমষ্টি ভাগ কৰি দিব। ভাগ কৰি দিয়াৰ পিছত 1.5 বছৰ যে ইন্টারিয়াম গভর্নমেন্ট থাকিল, প্রমোদ বড়ো চিফ থাকিল, 1.5 বছৰ পিছত মানে ইলেকশন হ'ব 60টা সমষ্টি। এই 60টা সমষ্টিত ইলেকশন হৈ তার পিছত আমি যদি সব এখানে থাকো বা আমার যদি মন্ত্রণ সব ভাল থাকে, আমি আগন্তুক ইলেকশনত আমার সরকার 5 বছরের কারণে আনি পারিব না। তারা হাত তুলে এটা মারি দিও। এইটো হল কাহিনী। আৰু এটা কথা হল যে হাগ্ৰামা সরকার আহার কারণে আমার কি অসুবিধা হচ্ছে, আমার ল'ৰা ছোৱালী বিলাক বিয়া কিনে যায়।